চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাক আক্ৰমণ কৰিছে, জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে। সি মোক কি আক্ৰমণ কৰিব? সি মোতকে 1 বছৰ সৰু। বি বৰুৱা অলগৰ্ধ এটা, অকল চিঞৰে, কাজিয়া কৰে, ব্ৰেইনত একো নাই। নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে, কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব, বেংগলোৰত কৰিব, মই ডেনমাৰ্কত কৰিব। দাটছ মাই শ্ব'। সি কেলকাতাত কি কৰি আছে? আপুনি ধৰক এতিয়া তেওঁ খেলো ইণ্ডিয়াৰ আপুনি গীত চিত গাই আছে, কিন্তু ইয়াত কিন্তু আপুনি কা বিৰোধী স্থিতি লৈ আছে। ঠিক আছে। কেলকাতাত মই শ্ব' কৰিছো, দ'জ আৰ ডিফাৰেণ্ট শ্ব'জ। সেইটো কৰ্পৰেট শ্ব' হ'ব পাৰে। আপুনি কথাটো এনেকুৱাও হ'ব পাৰে, আপুনি ইয়াত আন্দোলন কৰি আছে, ইয়াত কিন্তু স্থবিৰ, আপুনি নিজৰ কাম সেই আন্দোলনৰ মাজে মাজে কৰি আছে। মই কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছো। তাহাঁতি পাৰিছে নেকি? জয়ন্ত মল্লে বেংগলী জানে, হিন্দী জানে, সি ইংলিছো ক'ব নাজানে। সেই এটা গৰু আছিলে বিবাদ পঢ়োতে। আমাৰ লগত থাকেহে, জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয়। কিন্তু কথাটো সেইটো তাক বুজি ল'ব দিবা। সি তাক টুৰিজিমৰ কিবা দিলে, কি কৰিলে সি? সি ইউৰোপ ফুৰিব গৈছে, কাক কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া। কাক কাক লৈ গৈছে দেখুৱাই দিবা। নহয়, মই আপোনাক সেইটোহে ক'ব বিচাৰিছো যে আপুনি ধৰক বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুতৰ মই এটা কথা কওঁ, দে লাইক বায়াছ পিপল। ইয়াত চব চাকৰ হয়। এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ। চাকৰ হ'ব নাপায়, নিজৰ মূৰটো আছেতো। সিও জানো কৈ আছে যে আমাক কিয় একা কৰিলে হঠাৎ Why are you crying?